আজি আমাৰ দৰং জিলা বিপিএফ দলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল। বিশেষভাৱে আমি দলৰ সাংগঠনিক দিশটো এইখন কাৰ্যনিৰ্বাহক সভাত আমি পৰ্যালোচনা কৰিছোঁ আৰু এই সদনৰ পৰা এটা সিদ্ধান্তত আমি উপনীত হ'ব পাৰিছোঁ। বিশেষভাৱে আমাৰ দলৰ জিলাৰ সভাপতি অৰুণ নাথ ডাঙৰীয়াই আমাৰ বৰ্তমান দলৰ এগেইনষ্টত বিভিন্ন কাৰ্যকলাপত জড়িত হৈ আছে। এইটো গোটেই দলৰ আমাৰ বিষয়ববীয়া তথা আমাৰ শুভাকাংক্ষী ৰাইজ কৰ্মীসকল দৃষ্টিগোচৰ হৈছে আৰু বিতংভাৱে আলোচনা কৰি তেখেতৰ আন এটা দুখ আছে, বিত্তীয় বহুতো খেলিমেলি আছে, দলৰো খেলিমেলি কৰিছে আৰু এই অঞ্চলৰ বিভিন্নজনৰ পৰা বিভিন্ন প্ৰলোভনেৰে টকা পইচা সংগ্ৰহ কৰি আজিলৈকে ৰিটাৰ্ণ দিয়া নাই। এইবোৰ খেলিমেলি কাৰণতে আজি এইখন সদনে এটা চূড়ান্ত সিদ্ধান্ত ল'বলগীয়া হ'ল। এই সিদ্ধান্ত হৈ তেখেতক আমি দলৰ পৰা আজি বহিষ্কাৰ কৰা হ'ল। গতিকে এই উদ্দেশ্যখিনিকে আগত ৰাখি আমি বিতংভাৱে আজি আমাৰ এইখন কাৰ্যনিৰ্বাহক সভাত আমি বিস্তৃতভাৱে আলোচনা কৰা হ'ল আৰু এই সিদ্ধান্তই প্ৰস্তাৱ আকাৰে আমি গ্ৰহণ কৰা হ'ল আৰু আমাৰ তেখেতৰ বহিষ্কাৰ কৰাৰ পিছত তেখেতৰ ঠাইত আমি নতুনকৈ দৰং জিলা বিপিএফ কমিটিৰ আমি আমাৰ এই দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য আছিল আনচাৰ হুছেইন ডাঙৰীয়াক আমি দায়িত্বৰ ভাৰ অৰ্পণ কৰিছোঁ আৰু কেইটামান বিষয়ববীয়া আমি আকৌ অন্তৰ্ভুক্ত কৰিছোঁ। উপসভাপতি হিচাপে আমাৰ দলৰে মুখ্য নেতা আমাৰ বাবুল চহৰীয়া আৰু সাধাৰণ সম্পাদক যিহেতু আছে, সম্পাদক দুজনৰ অলপ অভাৱ হৈছিল, তাৰ কাৰণে আমি কুলেন্দ্ৰ কুশল শৰ্মা আৰু তফাজুল হক এই দুজনক আমি সহকাৰী সম্পাদক হিচাপে বাছনি কৰি আজি আমাৰ দৰং জিলা বিপিএফ কমিটিক মজবুত হিচাপে আমি আৰু পুনৰবাৰ বনাই লৈছোঁ আৰু আহি থকা নিৰ্বাচনৰ কাৰণে আমি কিছু বিষয়ত আলোচনা কৰিছোঁ আৰু প্ৰায় আমাৰ দলৰ কৰ্মীসকলৰ সকলোৰে একমত আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ বুলি ক'ব পাৰোঁ আজিৰ দিনৰ পৰাই।